আমেৰিকাক তালিবানৰ সকিয়নি ৩১ আগষ্টৰ ভিতৰত আফগানিস্তান এৰক অন্যথা পৰিণাম ভুগিবলৈ সাজু হওক কিন্তু তালিবানৰ এনে সকিয়নিক আওকাণ কৰি তালিবানক ওলোটাই আমেৰিকাৰ সকিয়নি উদ্ধাৰ আৰু সাহায্য অভিযানত বাধা নিদিব বাধা দিলেই বিপদ অনিবাৰ্য আফগানিস্তানত দেখা দিয়া চৰম মানৱীয় সংকটক লৈ মঙলবাৰে অনুষ্ঠিত হোৱা G7 বৈঠকৰ পিছতে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ ঘোষণা তালিবানৰ ডেডলাইন নিৰ্ভৰ কৰিব সন্ত্ৰাসবাদী সংগঠনটোৰ কাৰ্যকলাপৰ ওপৰত অৰ্থাৎ এটা কথা স্পষ্ট আফগানিস্তান এৰাৰ বাবে কাবুল বিমানবন্দৰত ৰৈ থকা এই আফগান নাগৰিকসকলক অন্য দেশলৈ স্থানান্তৰ নকৰা পৰ্যন্ত আফগানিস্তান ত্যাগ নকৰে আমেৰিকাই উদ্ধাৰ আৰু সাহায্য অভিযান শেষ নোহোৱা পৰ্যন্ত কাবুল বিমানবন্দৰৰ দখল এৰি নিদিয়ে আমেৰিকাই Completion by August 31st depends upon the Taliban continuing to cooperate and allow access to the airport for those who were transporting out and no disruptions to our operations. আমেৰিকাক আফগানিস্তান ত্যাগ কৰাৰ বাবে তালিবানে দিয়া সকিয়নিৰ পিছতেই মাৰ্কিন চোৰাংচোৱা সংস্থা CIAৰ সঞ্চালক উইলিয়াম বাৰ্নছে কাবুলত সাক্ষাৎ কৰিছে তালিবানৰ শীৰ্ষ নেতা আব্দুল ঘানি বাৰাদাৰক CIAৰ মুৰব্বীৰ সৈতে তালিবানৰ শীৰ্ষ নেতাৰ বৈঠকৰ পিছতেই আমেৰিকাৰ আন এক নতুন সিদ্ধান্ত আফগানিস্তানত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সামৰিক বাহিনীৰ বিমানৰ উপৰিও 18খন বাণিজ্যিক বিমান ব্যৱহাৰৰ সিদ্ধান্ত আমেৰিকাৰ যুদ্ধ বিধ্বস্ত অঞ্চলত উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত তৃতীয়বাৰৰ বাবে বাণিজ্যিক বিমান ব্যৱহাৰৰ সিদ্ধান্ত আমেৰিকাৰ ইয়াৰ পূৰ্বে উপসাগৰীয় যুদ্ধ আৰু ইৰাক যুদ্ধৰ সময়ত আমেৰিকাই বাণিজ্যিক বিমান ব্যৱহাৰ কৰিছিল ইফালে আফগানিস্তান দখল কৰাৰ পিছতো নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব পৰা নাই তালিবানে কিন্তু শেহতীয়াভাৱে ভাৰপ্ৰাপ্ত প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে মুল্লা আব্দুল কাইম জাকিৰক পূৰ্বে আমেৰিকাই গ্ৰেপ্তাৰ কৰা এইগৰাকী জাকিৰ আছিল কিউবাৰ কুখ্যাত গুৱান্তানামো বেকাৰাগাৰত উল্লেখযোগ্য কাবুল বিমানবন্দৰৰ বাহিৰত এতিয়াও অসংখ্য আফগান নাগৰিক এনেদৰেই ৰৈ আছে তালিবানৰ বিধি পথালিৰ বাবে এই আফগান নাগৰিকসকলক অন্য দেশলৈ স্থানান্তৰিত কৰিব পৰা নাই আমেৰিকাই সেয়েহে আমেৰিকাই তালিবানক দিছে ধমকি উদ্ধাৰ আৰু সাহায্য অভিযানত তালিবানে এনেদৰে বাধা দি থাকিলে পৰিস্থিতি যে বেয়াৰ ফালে যাব সেই কথা তালিবানক ভালকৈ বুজাই দিছে আমেৰিকাই ইণ্টাৰনেশ্যনেল ডেস্ক প্ৰতিদিন টাইম